হিন্দি কব লাগে সেটা আমার অসমীয়া কৈছে না কিরকম জানে মারোয়ারি না মারোয়ারি অসমীয়া কয় বিরাট ভাল লাগিছে না মারোয়ারি বলে তো ঠিক আছে আমার কি আছে আজির মিটিংটো কিহৰ মিটিং মানি মিটিং কিহৰ মিটিং ক কিহৰ মিটিং ইলেকশ্যন 9 তাৰিখত ইলেকশ্যন হ'ব ইয়াৰহে মিটিং আমি কাক ভোট দিব কাক নিদিব কাক দিলে ভাল হ'ব আপোনালোকে ইয়াত থাকি পেলাই দেখা পায় ইফালে দেখি আছে দেখে না এই নাথ মন্দিরটা খাই ওপেনিং করছে আগে এখানে আমার নাম আছে কিনা রে খাতে দিছে খাতে নাই না ও এই নাথ মন্দিরে আমি আগে পিঠা খাচ্ছি নাম আসে না নাই সাবুদু না আবার লোকেরা আমি পিঠা খাচ্ছে আমার নাম যদি না থাকে গুরুদেব এখানে আমরা আমাদের নাম আছে কিনা এখানে আছে কৃষ্ণ কৃষ্ণ না আমি পিঠা খাচ্ছি তার মানে আমার নামটা তো থাকিব লাগিব না তো আছে বলে কৈছে নাথ মন্দিরের আমি একেলগে 6-7 বছর মান হয়েছে বোধ না কমেও 10 বছর হব লাগে পিঠা খাটাটো 10 বছর তো হব লাগে মনত আছে না 10 বছর তো হব লাগে তো যেন এইবিলাকে এইটোৱে যে আমি ভোট ক'ত দিব ভোট কোন জায়গায় দিব এইটোৱে নিশ্চয় সবে নিজৰ ঠিকঠাক কৰি লৈছে আমি ভোট কাক দিম ইয়াত মিটিঙত আহিছে হয় মই ওয়েলকাম কৰিছোঁ ভাল পাইছে আপোনালোকক সকলোকে বড়ো মুছলিম বেংগলী বা নাথযোগী বা ৰাজবংশী বা আদিবাসী হওক যিমান জাতি আছে বা হিন্দীভাষী মাৰোৱাৰী যিমান আছে মই সকলোকে ওয়েলকাম কৰিছোঁ আদৰিছোঁ আপোনালোকে যে আজিৰ এই নিৰ্বাচনী সভা যিটো মিটিং গোসাইগাঁও সমষ্টি হিচাপে এই মিটিঙত উপস্থিত খুব ভাল লাগিছে খুব ভাল লাগছে মই কোৱাৰ কোনো দৰকাৰ নাই আপোনালোকে নিজে নিজে ডিচাইড কৰি লৈছে ঠিক ঠাক কৰি লৈছে এইবাৰ আমি ভোট কাক দিলে বেছি ভাল হ'ব না ট্ৰেক্টৰৰ টিম না নাঙলৰ টিম না আৰু কি পাৰ্টি আছে আৰু কংগ্ৰেছ কাক দিব নিদিব এইটো মই বুজাব নালাগে দৰকাৰ নাই কিন্তু কথা একটাই হয় আমিতো নাঙলৰ টিম বুলি আজি মিটিঙত আহিছে শুনিবলৈ আহিছে কিন্তু হাগ্ৰামা আহিব বোলে এই মিটিঙত চলত কি কয় আমি শুনি পেলাই আহিম যদি উল্টা পাল্টা কয় উল্টা হৈ যাব যদি ভাল কথা কয় ভালেই থাকিব কম আছে সব সাইডত এইটো বিৰাট ডাঙৰ কৰিব নোৱাৰা স্কিম নহয় ঢেৰ টেংকি টাউনৰ পানীৰ টেংকি লাগে বোলে এইটো কৰাৰ পিছত কি কৰিম আমি ফ্লাইঅভাৰটোতো হৈছে এতিয়া ইয়াত পানীৰ টেংকি পাব্লিক হেল্থত বনোৱা যাব এইটো বনাম আমি দে কৈছে যিটো আমি বনাম ইয়াৰ পিছত কি বনাম কওক ইয়াৰ পিছত কি বনাম মার্কেট চেক এইটোই 1 বছরতে শেষ হৈ যাব পানী টেংকি মার্কেট চেক এইটোতো 1 বছৰৰ কাম 4 বছৰ কি কৰিব লাগে
দরখাস্ত দে এরকম মুখে দি নয় আরে মুখে দি এরকম কোলে পাই দরখাস্ত কর হ্যাঁ মুখে দি কোলে হবো দরখাস্ত কর 1 বছরে দুটা কি কই মার খেয়েছে একটা এটা তো 6 মাস 7 মাস লাগে বোধ হয় না কমপ্লিট হলে বা 1 বছর ধরো 1 বছরের মার কি এনআরসি লাগে অরুণোদয় অরুণোদয়টা শান্তি তো আছে গন্ডগোলহে নাই বিরাট আর আমার শান্তি আছে বড় মুসলিম বেঙ্গলি রাজবংশী আমার শান্তি তো আছে বিরাট চিন্তা করবো নালাগে আমি শান্তিকে আছো এতিয়া গন্ডগোলহে নাই যে শান্তি আছে শান্তি লাগে আমার সবে শান্তি সকলক পঠাই দিয়ক আমাৰ ল'ৰা ছোৱালীবিলাক যাতে কাম কৰি পেলাই খাবলৈ সুবিধা পায় বাছ আছে না বহুত গাঁৱে গাঁৱে বহুত আছে আৰু সেইদিনা চিফ মিনিষ্টাৰ ডাঙৰীয়াই প্ৰত্যেকটা সমষ্টিত অন্তত BTC বাহিৰত কৈছে না নাই আমি নাজানো কিন্তু BTC ভিতৰত একটা সমষ্টিত আকৌ 10,000 ল'ৰা ছোৱালীসকলক আকৌ 2 লাখ টাকা দিয়াৰ কোনো লোন নহয় এককালীন 2 লাখকে দিয়া হ'ব বুলি আমাৰ তামোলপুৰ গড়েশ্বৰ টংলা আৰু বিজনীত আকৌ এনাউন্স কৰি গৈছে চৰকাৰ আহক চৰকাৰ হোৱাৰ পিছত প্ৰত্যেকটা সমষ্টিত আমাৰ BTC সমষ্টিত 15টা সমষ্টিত এটা সমষ্টিত 10,000 যুৱক যুৱতীসকলক আকৌ 2 লাখ দিয়া হ'ব বুলি আমাক জনাই পেলাই গৈছে এইটোতো ভাল এটা বেকাৰ তাৰমানে কোনোবা হ'লেও 2 লাখ টাকা পালেও কোনোবা হয়তো চাকৰি নাপালেও 2 লাখ টাকা পালে হয়তো কিবা একটা কৰি পেলাই খাব পাৰিব নাকি এইবিলাক আঁচনি এইটো হ'ল আমিও আঁচনি লৈছোঁ BTCৰ পৰা আমাৰ কণ্টিনিউ যাব আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰাও অসম চৰকাৰৰ পৰাও এই আঁচনিটো আকৌ কণ্টিনিউ কৰিব আৰু একটা সমষ্টিত 10,000 বহুত গোসাইগাঁও সমষ্টি হিচাপে 10,000 পাব দতমা সমষ্টি হিচাপে 10,000 পাব পৰ্বতজোৰা সমষ্টি হিচাপে 10,000 তো সেইটোতো ভাল আঁচনি বেয়াটো নহয় ইয়াত যিখিনি আহিছে আপোনালোকে আমি জানো মই নাপালেও মোৰ ল'ৰা আছে ছোৱালী আছে এইবিলাক সুবিধা পালে হ'ল আমি ভোট দিম কিন্তু ভোট দিয়া জিকি যোৱাৰ পিছত গভৰ্ণমেণ্টৰ যিখিনি আঁচনি ভাল আঁচনি আহে সেইটো যাতে আমি সুবিধা পাই সেইটোহে হয় না নহয় আমি কৈছোঁ চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি আঁচনি হওক বা BTCৰ যিখিনি আঁচনি হওক আমাৰ কণ্টিনিউ চলি থাকিব তো মানুহক কি লাগে প্ৰথমত আমি শান্তি আমাক অশান্তি নালাগে আমাক শান্তি লাগে তেতিয়া সব কিছু হৈ যাব আমি আজিৰ দিনত যেনেকৈ আছে এনেকৈ শান্তিকে বসবাস কৰিব বিচাৰোঁ শান্তিকে থাকিব বিচাৰোঁ আৰু অঞ্চলৰ উন্নয়নটো আমি বিচাৰোঁ হৈ থাকিব উন্নয়ন কণ্টিনিউ কোনো ষ্টপেজ নাই হৈ থাকিব বহুত ল'ৰা ছোৱালী হয়তো পোৱা নাই বহুত ল'ৰা ছোৱালী আৰু বাকী আছে সেইটো আমি দিব থাকক আমাৰ ওপৰত বিশ্বাস ৰাখক BPF দলৰ ওপৰত বিশ্বাস ৰাখক আমি কাম কৰিম আমাৰ লগত হয় একেলগে এইবাৰ BJPও আছে AJPও আছে একেলগে NDF প্ৰাৰ্থী হিচাপে সবৰাম বসুমতাৰী আৰু যি মানুহে সকলো জাতি জনগোষ্ঠীক মানে সন্মান দিব পাৰে বা দিব জানে সকলো ধৰ্মীয় লোকসকলক সন্মান দিব জানে এই এনেকুৱা মানুহকে আমি
কেণ্ডিডেটক প্ৰাৰ্থী দিছে। এইটো হ'ল সবাৰাম বসুমতাৰী। না মুছলিমক, না হিন্দু, না খ্ৰীষ্টান, চবকে সমান যাতে সন্মান দিব জানে এনেকুৱা মানুহকহে আমি কেণ্ডিডেট দিছোঁ, বেলেগ নহয়। সবার আমি মুসলিম হলেও সমান সম্মান দিব, হিন্দু হলেও সমান সম্মান দিব, খ্রিস্টান হলেও সমান সম্মান দিব। সবাই মানুহ আমি, ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি এই অঞ্চলৰে মানুহ, আমি মানুহ। গোসাইগাঁও সমষ্টিত সবাৰাম বসুমতাৰী আমাৰ দলৰ প্ৰাৰ্থী। ইয়াক দিব বুলি আমি জানো, আমাৰ এটা বিশ্বাস, এইটো আমি বিশ্বাস কৰিছোঁ। তো এতিয়া বহুতো মানুহে এনে নিদিয়ে। আমি যিমানটো জানো, প্ৰথম কি বিচাৰে, ৰাইজে পাব্লিকে কি বিচাৰে, অঞ্চলত শান্তিটোহে বিচাৰে। অঞ্চলত শান্তি হওক, অঞ্চলত উন্নতি হওক, সেইটো চবেই বিচাৰে, চবেই বিচাৰে। সেইটোৱে আমি যিমান জানো, বেংগলী হ'লেও সেইটোৱেই বিচাৰে, বড়ো হ'লেও সেইটোৱেই বিচাৰে, মুছলিম হ'লেও সেইটোৱেই বিচাৰে। চব জাতি জনগোষ্ঠীয়ে অঞ্চলৰ শান্তিটো বিচাৰে, অঞ্চলৰ উন্নতিটো বিচাৰে, হয় না? এই গোসাইগাঁৱত যে গোসাইগাঁও চাৰিআলিত যে ফ্লাইঅভাৰ বনাব, সেইদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ পৰা এনাউন্সমেণ্ট কৰি গ'ল। চবেতো শুনিছে, গোসাইগাঁৱত একটা ফ্লাইঅভাৰ বনোৱা হ'ব গোসাইগাঁও চাৰিআলিত। এইটোতো বেয়া হোৱা নাই, এইটোতো বেয়া হোৱা নাই। মোৰ হিচাপত বেয়া হ'ব নালাগে, চবে একচেপ্ট কৰিছে, আৰু ৰাইজে এইটো বনোৱাৰ পিছত নিশ্চয় বহুত উপকাৰ হ'ব। এই গোসাইগাঁও চাৰিআলিত যদি নতুন ফ্লাইঅভাৰ হয়, ইলেকশ্যন যাওক, আমি কামবিলাক আৰম্ভ কৰিম। উত্তৰ এই কি কয় আমাৰ চৌধুৰী ঘাট, এইটোতে ভাল এটা বেংগল কানেকশ্যন, ভাল এটা দলং বনাম বুলি আমি ভাবি আছিলোঁ। সেইদিনা আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া দি আমি প্ৰাইম মিনিষ্টাৰৰ হাতেদি ফাউণ্ডেশ্যন কৰিলোঁ। তো ভাল। তো বহুতে ভাবি আছিল যে কোকৰাঝাৰত আহি পেলাই ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ক'ব, আমাৰ BTCৰ কাৰণে কি ক'ব। যেহেতু BTCৰ বাহিৰত, অল ইণ্ডিয়া বা BTCৰ বাহিৰত সেইফালে অসমৰ নগাঁও হওক, লামডিং হওক, বা যোৰহাট হওক, শিৱসাগৰ হওক, বা আজি বৰপেটা শুনি আছে আপোনালোকে, সদায় মুছলিমক গালি দি থাকে না, দিয়া নাই, এই যে দিয়া নাই বুলি মুছলিম হয় না নহয়, এতিয়া মুছলিমক বেয়াকে গালি দিয়ে BTC বাহিৰত, কিন্তু BTC ভিতৰতো দিয়া নাই। এইটোহে আমাৰ BTCৰ ভিতৰত সেইদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াও যেতিয়া ভাষণ দিলে, কোকৰাঝাৰত আহি পোৱা নাই হয়, গুৱাহাটীৰ পৰা যিখিনি ভাষণ দিছে, ইয়াতো একটা মুছলিম শব্দ কোৱা নাই। মুছলিমক বেয়া, মুছলিমক ইভিকশ্যন কৰিব লাগে, মুছলিমক একো দিব নালাগে, এইবিলাকতো কোৱা নাইতো। কিন্তু যদি এই মিটিং এইফালে নগাঁও, শিৱসাগৰ ফালে গ'লে হয়, কতও গালি দিলে হয়, এই কংগ্ৰেছ, এই মুছলিম একে, এরকম করলে হয়। আমি তো কই নাই, সেইদিনা প্রাইম মিনিস্টারও কোয়া নাই, ভারতের প্রাইম মিনিস্টারটো কোয়া নাই, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও একো বেয়া গালি দিয়া নাই। তামোলপুৰত যেতিয়া মিটিং কৰিছিল, গড়েশ্বৰত যেতিয়া মিটিং কৰিছিল, যেতিয়া নাকি টংলাত মিটিং কৰিছিল, যেতিয়া নাকি বিজনীত মিটিং কৰিছিল, ময়োতো একেলগে আছিল। এইটোতো BTCৰ ভিতৰত
কোনো একজন মুছলিমৰ নাম লোৱা নাই, একো কোৱা নাই, একো গালি দিয়া নাই, আঁচনিছে দি পেলাই গৈছে। তো কিমান ভাল আমাৰ লগত। তো সেইকাৰণে মই কৈছোঁ, খুব চিৰিয়াছ কথা, মুছলিম সম্প্ৰদায়ৰ লোকসকলক মই কৈছোঁ, বা ৰাজবংশীয়ে হওক বা কোনোবা আদিবাসী হওক, আমি আছোঁ, একো ভয় খাব নালাগে। যি মানুহে আজি যোৱা 5 বছৰত আদিবাসী হওক, বড়ো হওক বা মুছলিম হওক বা কোনোবা ৰাজবংশী হওক, যি চৰকাৰ আছিল 5 বছৰ, এই চৰকাৰটো বহুতবাৰ ইলেকশ্যন কৰিব লাগে বুলি নটিচ বহুত মানুহক দিছিল। বড়ো মানুহকতো ইলেকশ্যনে কৰিছে। তো ইয়াৰ ওপৰত আপোনালোকৰ কি বিশ্বাস আছে? তো এই কাৰণে মই কৈছোঁ যে বিশ্বাস ৰাখক আমাৰ BPF দলৰ ওপৰত, বিশ্বাস ৰাখক, বিশ্বাস কৰি পেলাই কাম কৰ, সহায় কৰক, আমিও আপোনালোকক সহায় কৰিম। কি কৈছে জানে মোক এই তামোলপুৰত? আচ্ছা স্যার, আমি তো বেকার মানুষ, এই মাইনরিটি মুসলিমৰ কাৰণে এক্সট্ৰা চাকৰি ৰিজাৰ্ভ আছে না নাই এনেকুৱা সুধিছে মোক। এই কনষ্টিটিউশ্যন মই বানাইছে না আপুনি বানাইছে কৈছোঁ মই। একজন ল'ৰা আহি পেলাই মোক সুধিছে, স্যাৰ আমাৰ মাইনৰিটি মুছলিমসকলৰ কাৰণে চাকৰি এক্সট্ৰা ৰিজাৰ্ভ কৰিব পাৰিব না নাই আপুনি, এনেকুৱা মোক সুধে। তো মইতো ডাইৰেক্ট কৈছোঁ, আপুনিতো পাৰিলে মোৰ লগত কাজিয়া কৰিবৰ কাৰণে কুৱেশ্যন কৰিছে না, এনেকুৱা কৈছোঁ মই ডাইৰেক্ট। ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰত সংবিধানটো কোনে বনাইছে? মই বনাইছে না আপুনি বনাইছে কৈছোঁ মই। সংবিধানত কি লিখা যায়? এনেকুৱা হিন্দুৰ কাৰণে ৰিজাৰ্ভেশ্যন, খ্ৰীষ্টানৰ কাৰণে ৰিজাৰ্ভেশ্যন, মুছলিমৰ কাৰণে এনেকুৱা চাকৰি ৰিজাৰ্ভেশ্যন মইতো দেখা নাই, এনেকুৱা কৈছোঁ মই। এই কোনোবা এনেকুৱাই একদম ডাইৰেক্ট কাজিয়া কৰিবৰ কাৰণে আহে ওচৰত। ময়ো কৈ দিছে, মানুহটো মুছলিম আছে ল'ৰাটো ডাইৰেক্ট, এই তাৰমানে অলপ ফেৰা মানুহটো, বুজি পাইছোঁ। ময়ো দিছে কোনটো কনষ্টিটিউশ্যনত আছে হিন্দুৰ কাৰণে ইমান কথা, মুছলিমৰ কাৰণে ইমান কথা, খ্ৰীষ্টানৰ কাৰণে ইমান কথা, এনেকুৱা চাকৰি ৰিজাৰ্ভেশ্যন থাকে জানো? এনেকুৱাতো মই দেখা নাই। না আছে? আছে নাকি? বানাইছে আপোনালোকে? এনেকুৱা নাথাকে, খালি ST, OBC, SC এনেকুৱা থাকে। OBC, SC, ST আৰু জেনেৰেল, এইটোৱে থাকে। ভাৰত সংবিধানত এইটোৱেই আছে। আৰু মই কৈছে, সংবিধানটো কোনে বনাইছে জানে? ডক্টৰ আম্বেদকাৰ। ইও কয় আম্বেদকাৰ। তো আপনি MSc পঢ়া মানুহ, কিয় মোৰ লগত ডাইৰেক্ট কাজিয়া কৰিব আহিছে আপুনি, এনেকুৱা কৈছোঁ মই। বাবা যাৰ মানুহ এইবিলাকে গণ্ডগোল কৰে জানে, আগলা এরকম বুঝে না। মুসলিমৰ কাৰণে রিজার্ভেশন থাকে, হ্যাঁ, হিন্দুর কারণে রিজার্ভেশন, খ্রিস্টানের কারণে রিজার্ভেশন, ডাইরেক্ট বুঝিছে মোক। এইটোতো ভাল মানুহ নহয়, কাজিয়া কৰিবৰ কাৰণেহে মোক সুধিছে। তো পিছত মই কৈছোঁ, আপুনি এনেকুৱা বুজিব নালাগে, খুব মানুহবিলাক ভুল বুজিব। তো এনেকুৱা চাকৰি ক্ষেত্ৰত এনেকুৱা ৰিজাৰ্ভেশ্যন নাথাকে। ST থাকে, SC থাকে, OBC থাকে আৰু জেনেৰেল এনেকুৱাই। স্কুল, কলেজ, মেডিকেল, ইঞ্জিনিয়াৰ এডমিশ্যন সেইটো দিয়া এৰাটি হয় না নহয়? ST কাৰণে কিবা একটা কোটা থাকে, OBC কাৰণে কিবা একটা কোটা থাকে, SC কাৰণে কিবা একটা কোটা থাকে, আৰু বাকীটো জেনেৰেল, বেছিভাগে জেনেৰেলো থাকে। তো এনেকুৱা হ'ব নালাগে। তো ঠিক আছে, আপোনালোকে আমাৰ BPF দলৰ ওপৰত বিশ্বাস ৰাখক, আমি কাম কৰিম সকলো ৰাইজৰ কাৰণে। হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, আমাৰ দলৰ উদ্দেশ্য সেইটোৱে, চবকে সমানে সন্মান দিয়া আৰু কাম কৰিম আমি, বাছ।